এতিয়া মোৰ জীৱনৰ লক্ষ্য এটাই। আগতে কি দুটা আছিলে নেকি? কেৰিয়ান মাৰ আগৰ কাহিনীবিলাক উলিয়াব লাগে। কি? মাৰ আগৰ কাহিনীবোৰ? কিবা ফিল্ম বনাব লৈছে নেকি? পিছে ময়ো ভাল এক্টিং কৰিব জানো দেই। ফাইটিং চাইটিং অকণমান জানো। কিবা প্ৰব্লেম থাকিলে ইনফৰ্ম কৰিব পাৰিবা। যদি মোৰ ল'ৰাৰ কিবা এটা হয় নহয়, এইখন হস্পিটেল মই জ্বলাই দিম। আপুনি কেতিয়াবা মমবাতি জ্বলাই পাইছেনে? পাইছা? এইখন হস্পিটেল, মমবাতি নহয় জ্বলাবলৈ। আপুনি জ্বলাই দিব আৰু আমি কি চাই থাকিম? চাওক, আপোনাৰ এই গুণ্ডাগিৰি বাহিৰত গৈ দেখাব, ইয়াত নচলিব। আৰু এটা কথা, আপুনি যেতিয়া এনেকৈ গুণ্ডাগিৰি কৰি ফুৰে নহয়, আপোনাৰ জকৰ নিচিনা লাগে, জকাৰ। মই আপোনাক আগতেও কৈছিলোঁ, যিখন ফিল্মত ৰবি শৰ্মা আছে, সেইখন ফিল্মত ৰবি শৰ্মাই লিডটো ল'বই। কিনো হ'ব আৰু, ৰবি শৰ্মাই এতিয়া নিজেই কৈছে, এখেতে লিডটো ল'ব। সেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। কিনো কৰিব আপুনি? যে ভগৱান আহিলেও ৰবি শৰ্মাক ৰখাব নোৱাৰে, কাৰণ ৰবি শৰ্মা এজন ছুপাৰষ্টাৰ হয়। তাৰমানে কি তুমি ইয়ালৈ? মই ইয়ালৈ কেৱল প্ৰতিশোধ ল'বলৈ আহিছোঁ। কেৱল প্ৰতিশোধ। কোৱা, কৰিবানে সহায়? নিশ্চয় কৰিম। ভাল কামত মই কাৰো লগ নেৰোঁ। মই যিমানখিনি পাৰোঁ নিশ্চয় কৰিম।